খন্তেক সময় আগতে অসমৰ কৰ্মচাৰীসকলৰ কাৰণে এটা খুব আনন্দৰ বতৰা লৈ আহিছে আৰু এই আনন্দৰ বতৰাটো এইটোৱে যে এতিয়া অসমৰ যিসমূহ স্থায়ী কৰ্মচাৰী আছে অসম চৰকাৰৰ তেওঁলোকৰ গাড়ী ক্ৰয় কৰিবৰ কাৰণে আপোন বাহন নামেৰে এখন আঁচনি আজি অসম চৰকাৰৰ কেবিনেটে অনুমোদন কৰিছে। এই আপোন বাহন আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে স্থায়ী কৰ্মচাৰীসকলে যিসকল কিছুদিন আগতে নিযুক্ত হৈছে বা আগৰ পৰাই কাম কৰি আছে সকলো কৰ্মচাৰীয়ে নিজৰ বাহন কিনিবৰ কাৰণে তেওঁলোকে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা যি লোন ল'ব এই লোনৰ ইণ্টাৰেষ্ট ছাবচিডিটো অসম চৰকাৰে বহন কৰিব, যিটো পুৰুষ কৰ্মচাৰীৰ ক্ষেত্ৰত 2% আৰু মহিলা আৰু দিব্যাংগ কৰ্মচাৰীৰ ক্ষেত্ৰত 3%। পুৰুষ কৰ্মচাৰীয়ে যদি ইলেক্ট্ৰনিক ভেহিকল কিনে, গ্ৰীণ এনাৰ্জিলৈকে গুচি যায়, গ্ৰীণ ইলেক্ট্ৰনিক ভেহিকল কিনে, তেতিয়াহ'লে পুৰুষ কৰ্মচাৰীসকলেও 3% ইণ্টাৰেষ্ট ছাবচিডি পাব। গতিকে সেই ধৰণৰ এখন আঁচনিৰ জৰিয়তে আপোন বাহন আঁচনিখন আজি ঘোষণা কৰা হৈছে আৰু তাৰ লগে লগে এজন কৰ্মচাৰীয়ে তেখেতৰ নেট মান্থলি ইনকাম, তেওঁৰ নেট মাহেকীয়া যিটো ইনকাম হয় তাৰে 48% অথবা 15 লাখ টকা যিটো নিম্নতম হ'ব সেইটো তেওঁ লোন হিচাপে ল'ব পাৰিব।